ৰাজ্যৰ সৰ্বত্ৰে চলিছে উৎসৱমুখৰ পৰিৱেশ। ব্যতিক্ৰম নহয় মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁও জিলাও। সৰ্বসাধাৰণে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ পৰিয়াল, আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে পূজা উপভোগ কৰিবলৈ দিনে নিশাই নিজৰ কৰ্তব্যত ব্যস্ত থাকে আমাৰ নিষ্ঠাবান আৰক্ষীৰ লোকসকল। উৎসৱৰ বতৰতো নিজৰ মৰমৰ পৰিয়াল পৰিজনৰ পৰা আঁতৰত থাকি নিষ্ঠাৰে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত কৰ্তব্যত নিয়োজিত যান-বাহন শাখাৰ আৰক্ষীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে লঘু আহাৰ বিতৰণ কৰি প্ৰেৰণা যোগাই নগাঁৱৰ সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী পাৰ্থপ্ৰতিম মহন্তই। জিলাখনৰ জয়শ্ৰী চিনেমা হল চাৰিআলিৰ নগাঁও ক্লক টাৱাৰ, হৈবৰগাঁও আদিকে ধৰি চহৰখনৰ বহুকেইটা চাৰিআলিত কৰ্তব্যত নিয়োজিত আৰক্ষীক একোখনকৈ গামোচা আৰু মিঠাই টোপোলা প্ৰদান কৰি সন্মান জনাই পাৰ্থপ্ৰতিম মহন্তই। আমাৰ যিসকল ট্ৰেফিক আৰক্ষী কৰ্তব্য পালন কৰি আছে তেখেতসকলকে শাৰীৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব্যক্তিগতভাৱে মই সামাজিক সাংস্কৃতিক কৰ্মী পাৰ্থপ্ৰতিম মহন্ত। মই নিজাববীয়াকৈ যথেষ্টখিনি সামাজিক সাংস্কৃতিক কাম কৰি থাকোঁ ৰাইজৰ হৈ, সমাজৰ হৈ। যিহেতু মই সংগীতৰ লগতো জড়িত, গান লিখা মেলা কৰোঁ, গাওঁ, সিমানেই আৰু সকলোকে শাৰীৰিক। এই চিন্তাটো মোৰ নিজাববীয়াকৈ মনলৈ আহিল, যিহেতু উৎসৱৰ বতৰ, সকলো আমি নিজে পূজা চাই থাকোঁ, পৰিয়ালৰ লগত থাকোঁ। আৰক্ষীসকলতো পৰিয়ালৰ লগত থাকিব নোৱাৰে, তেওঁলোক পৰিয়ালৰ পৰা আঁতৰি থাকে উৎসৱৰ বতৰত। গতিকে তেওঁলোকক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম বুলি মই মনতে এটি পৰিকল্পনা কৰিলোঁ আৰু উৎসৱৰ বতৰত তেনেধৰণে কাৰ্যসূচীটো আৰম্ভ কৰিলোঁ।